অসম ব্লগ নিউজলৈ প্ৰথমতে মই আপোনালোকক আদৰণি জনাইছোঁ। ইতিমধ্যে আপুনি যিটো অমৃত বৃক্ষ আন্দোলনৰ এপছ সেইটো ডাউনলোড কৰিয়ে থৈছে, সেইটো আপুনি অপেন কৰি ল'ব আপোনাৰ মোবাইলৰ পৰা। লৈ কেনে আপুনি যেতিয়া অপেন হ'ব তেতিয়া আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন দেখুৱাব। তাতে যাই আপুনি অপেন কৰি ল'ব। লৈ কেনে আপোনাৰ ইতিমধ্যে আপোনাৰ যিখন মোবাইল নম্বৰ আছিল ৰেজিষ্টাৰ কৰাৰ সময়ত সেই মোবাইল নাম্বাৰটো আপুনি প্ৰথমতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোতে বহুৱাই দিব। দিয়াৰ লগে লগে আপোনালোকে কি কৰিব, গেট দা OTP তাতে টিপা মাৰিব। টিপা মাৰাৰ লগে লগে কি আপোনালোকৰ তাতে 6টা অংক বিশিষ্ট এটা OTP যাব। OTP যোৱাৰ লগে লগে সেই OTP খিনি আপোনালোকে কি কৰিব, মই কাৰ্চিনেৰে দেখুৱাই দিছোঁ, তাইতে আনি বহুৱাই দিব। 6টা যেতিয়া বহুৱাই দিলে, সংখ্যা যেতিয়া বহুৱাই দিয়াৰ পিছত আপুনি তলত দেখা পাব আপোনাৰ আৰু 6টা সংখ্যা আছে। এই 6টা সংখ্যা আনি কেপচাৰ্ড নাম্বাৰ দিয়াই থাকিব। এই 6টা নাম্বাৰ আনি কেপচাৰ্ড নাম্বাৰ তাতে আপোনালোকে ধুনীয়াকৈ বহুৱাই দিব। লক্ষ্য ৰাখিব যাতে OTP, মোবাইল নাম্বাৰ আৰু কেপচাৰ্ড নাম্বাৰখিনি শুদ্ধ কৰি বহুৱাই দিয়া হয়। বহুৱাই দিয়াৰ লগে লগে তাৰপিছত আপুনি তলত আহিব, স্ক্ৰল কৰি তলত অহাৰ লগে লগে আপোনালোকে লগিং এটা শব্দ দেখাব। লগিঙত টিপা মাৰি দিব। যেতিয়া টিপা মাৰি দিয়াৰ লগে লগে অলপ পিছতে আপোনালোকে এনেকৈ লোডিং ল'ব। লোডিং লোৱাৰ লগে লগে নেক্সট পেজত আপোনালোকে খোল খাব। যেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব, তেতিয়া আপোনালোকে দেখা পাব ডাউনলোড পেজেছ চাৰ্টিফিকেট বুলি এটা অপশ্যন আছে তলত। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব আৰু ছাকচেছফুলি দেখাব। এই চাৰ্টিফিকেটটো আপোনালোকৰ ফটো গেলাৰীত যাই ছেভ হ'ব। ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে, নিশ্চয় ভিডিঅ'টোত লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোকে সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।